নমস্কাৰ, আপোনালোক কেনে আছে? সকলো ভালে আছে? আজি আপোনালোকে দেখিছে আমাৰ অসমৰ কংগ্ৰেছ দলৰ সভাপতি শ্ৰী ৰিপুণ বৰাও আহিছে। ইয়াত UDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহেব আহিছে। কংগ্ৰেছ দলৰ পৰা মোৰ বন্ধু আমাৰ বিৰোধী উপদলপতি শ্ৰী ৰকিবুল হুছেইন আহিছে। কংগ্ৰেছ দলৰ পৰা মই আহিছো। UDF দলৰ আমিনুল ইছলাম আহিছে। UDF দলৰ পৰা আমিনুল ইছলাম আহিছে। আমাৰ সন্মানীয় বিধায়ক ৰফিকুল ইছলাম আহিছে। আমাৰ কংগ্ৰেছৰ ধীৰাজ দেউৰী আহিছে। আমাৰ শামছুদ্দিন সাহেব আছে UDF দলৰ বৰপেটাৰ সভাপতি। আমি সব আজি একেলগে ইয়াত সমবেত হৈছো। কিয় সমবেত হৈছো? এই কাৰণে সমবেত হৈছো যে এইটো এটা সময়ৰ আহ্বান। আজি UDF আৰু কংগ্ৰেছ দলে একলগ হৈ আজি আমি এই BTRৰ ইলেকশ্যনত আহিছো। এই কাৰণে যদি আমি একলগ নহওঁ, আমি যদি একেলগে যিবিলাক দেশপ্ৰেমিক সংগঠন আছে কংগ্ৰেছ UDF আদি, তেতিয়াহ'লে অসমখন অসম হৈ নাথাকে। কাৰণ এই BJP দলে এনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে যে তেওঁলোকে অসমত বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক একেলগে বাস কৰিবলৈ নিদিয়ে। তেওঁলোকে ধৰ্মৰ নামত, তেওঁলোকে ভাষাৰ নামত আমাক ভাগ ভাগ কৰিছে। আৰু সেইকাৰণে তেওঁলোকে আমাৰ মাজত হিংসাৰ ৰাজনীতি, বিদ্বেষৰ ৰাজনীতি, ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছে। আৰু এইবিলাক কৈ পেলাই তেওঁলোকে আমাক একেলগ হৈ পেলাই আজি এজন ভাল অসমীয়া, এজন ভাল বড়ো, এজন ভাল ভাৰতীয় হৈ পেলাই আমাক তেওঁলোকে বসবাস কৰিবলৈ নিদিয়ে। এই চক্ৰান্ত তেওঁলোকে কৰিছে। সেইকাৰণেই আজি এইটো সময়ৰ আহ্বান যে আজি UDF আৰু কংগ্ৰেছে লগ লাগি আজি আপোনালোকৰ ওচৰলৈ আহিছো। অসমখন বচাওক, BTR বচাওক, আমাৰ সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক বচাওক। কাৰণ এতিয়া এই হিংসাৰ ৰাজনীতিৰ মাজত আমাৰ সোমাই থাকিলে আমি নিজে ধ্বংস হৈ যাম। আজি মোৰ যিটো দল কংগ্ৰেছ দলে যেতিয়া দেশ স্বাধীন কৰিছিলে, যেতিয়া আমাৰ দেশৰ সংবিধানখন ৰচনা কৰিছিলে, আমি এইটো সুনিশ্চিত কৰিছিলো যে ধৰ্মৰ নামত, জাতিৰ নামত, ভাষাৰ নামত আমাৰ দেশখন আমি বিভাজন হ'বলৈ নিদিওঁ। ইয়াত সকলোৰে অধিকাৰ থাকিব। আৰু সেইকাৰণে এই যিখন ভাৰতীয় সংবিধান, আজি এই ভাৰতীয় সংবিধানখন এওঁলোকে আজি ধ্বংস কৰি দিবৰ কাৰণে, আজি ওলটাই দিবৰ কাৰণে, আজি শেষ কৰি দিবৰ কাৰণে চক্ৰান্ত কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা যে সৰ্বসাধাৰণ ৰাইজৰ আশা আকাংক্ষা প্ৰতিফলন কৰিবৰ কাৰণে কংগ্ৰেছ দলে যেনেধৰণে কাম কৰি আহিছে, যেনেধৰণে সাধাৰণ মানুহক নিৰাপত্তা দিবৰ কাৰণে আমাৰ দেশ স্বাধীন হোৱা দিনৰে পৰা এই BTAD হোৱাৰে পৰা আমি এইটো সুনিশ্চিত কৰিছিলো যে BTAD এলেকাত আগতে BTAD আছিলে, এতিয়া নতুনকে BTR হৈছে। ইয়াত সকলো ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহৰ অধিকাৰ থাকিব। আমি যেনেকে বড়োসকলৰ তেওঁলোকৰ নিজস্ব পৰিচয়, নিজস্ব সত্তা, নিজস্ব যিটো স্বকীয়তা, এইটো ৰক্ষণাবেক্ষণ দিবৰ কাৰণে কংগ্ৰেছ দলে BTAD খন কৰিছিলে 2003 চনত। কাৰণ এই বড়োসকলো আমাৰ ভাৰতবৰ্ষৰ, আমাৰ অসমৰ এক সন্মানীয় স্বকীয় থকা এটা জনগোষ্ঠী। গতিকে এই জনগোষ্ঠীটোক আমি নিজস্ব স্বকীয়তা বজাই ৰাখি পেলাই এনেকে মূৰ তুলি থিয় হৈ থাকি আৰু বিকাশৰ কাৰণে এই BTAD চুক্তিখন কংগ্ৰেছৰ দিনত কৰিছিলে। আৰু তাৰ পিছতে আমি সুবিধা কৰি দিছিলো BPF দলকো ইয়াত তেওঁলোকে ক্ষমতা পাবৰ কাৰণে, কাৰণ আমাৰ এসময়ত এলায়েন্স আছিল। কিন্তু এতিয়া আমি দেখিছো যে দুৰ্নীতিৰ সদাগৰ সকল একলগ হৈছে। আমাৰ কংগ্ৰেছৰ জামানত যিসকল ব্যক্তিয়ে আটাইতকৈ দুৰ্নীতি কৰি কংগ্ৰেছ দলৰ বদনাম কৰিছিলে, সেইসকলে আজি BJPত গৈ পেলাই ইয়াত আহি শিয়াল মেকুৰীৰ যুদ্ধত নামিছে। তেওঁলোকে শিয়াল মেকুৰীৰ যুদ্ধ কৰি থাকক। এজন শিয়ালে ইজনক মেকুৰী বুলি ক'ব, এজন মেকুৰীয়ে কাৰোবাক কিবা গালি পাৰিব, সেই গালি পাৰি পেলাই আমি সময় নষ্ট কৰিবলৈ আমি নাই। আমি কৈছো এইখন দেশ মানুহৰ দেশ। এইখন দেশত
বড়োসকলৰ যেনেকে স্বকীয়তা তেওঁলোকৰ যিটো পৰিচয় সেইটো যেনেকে অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি কাম কৰি যাম আৰু সেইসকলক সকলোকে দুখীয়া মানুহৰ যাতে তেওঁলোকৰ বিকাশ হয় তাৰ কাৰণে কৰি যাম কিন্তু আজি এই বিটিআৰক আমি এখন মানুহৰ দেশ হিচাপে প্ৰতিষ্ঠিত কৰিব খুজিছো ইয়াত প্ৰত্যেকজন মানুহৰে বড়ো হওক অনা বড়ো হওক মুছলমান হওক হিন্দু হওক সকলো ভাষা ভাষী মানুহৰ ইয়াত অধিকাৰ থাকিব আৰু প্ৰত্যেকেই গৰ্বেৰে সৈতে মুকলি আকাশৰ তলত থিয় হৈ ক'ব যে আমি এজন বিটিআৰৰ বাসিন্দা আমাৰ সমানে অধিকাৰ আছে মাটিৰ ওপৰতো আমাৰ অধিকাৰ আছে আমাৰ সকলোৰ ওপৰতে অধিকাৰ আছে নিজৰ নিজৰ পৰিচয় স্বকীয়তা লৈ পেলাই আমি জীয়াই থাকিম কিন্তু কোনো কাৰ কীটদাস নহয় কোনো কাৰ পদদলিত নহয় সকলোৰে অধিকাৰ থাকিব আৰু গৰ্বেৰে সৈতে আমি ক'ম যে আমি এজন ভাল অসমীয়া এজন আমি ভাল বড়োবাসী এজন আমি ভাল ভাৰতীয় আৰু সকলোৰে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে আজি আমি একলগ হৈছো আমাৰ এই UDF দল কংগ্ৰেছ দল যৌথভাৱে আহি পেলাই আমি আজি আপোনালোকৰ ওচৰত এয়া সেইকাৰণে আজি ক'বলৈ আহিছো যে এইটো সময় শিয়াল মেকুৰীৰ যুদ্ধ কৰাৰ সময় নহয় এইখন সময় হ'ল সময়ৰ আহ্বান যে মানুহৰ অধিকাৰ আমি সুনিশ্চিত কৰিব লাগিব প্ৰত্যেকজনে এজন ভাল ভাৰতীয় প্ৰত্যেকজনে এজন ভাল অসমীয়া প্ৰত্যেকজনে এজন ভাল বড়োবাসী বড়ো জনগোষ্ঠীৰ লোক সন্মান নিৰাপত্তা মৰ্যাদাৰ সৈতে আমি জীয়াই থকাৰ কাৰণে এটা পৰিৱেশ সুনিশ্চিত কৰিব খুজিছো আজি আমি প্ৰতিশ্ৰুতি দিব খুজিছো আমাৰ অসমৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আমি আহিছো UDF দলৰ পৰা বদৰুদ্দিন আজমল আহিছে আমি প্ৰতিশ্ৰুতি দিব খুজিছো যে আমি সুনিশ্চিত কৰিম যে বিটিআৰ ইলেকশ্যনত আমি সকলোৰে প্ৰগতি আৰু নিৰাপত্তা আমি সুনিশ্চিত কৰিম আৰু এই বিটিআৰ এলেকাত সকলো মানুহৰে সা সুবিধা মৰ্যাদা সন্মান আমি অক্ষুণ্ণ ৰাখিম আৰু সকলোকে লগত লৈ পেলাই এই বিটিআৰৰ উন্নয়নৰ ৰাস্তাত আমি আগুৱাই যাম অসমক আমি আগুৱাই লৈ যাম ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাম গতিকে ৰাইজ আজি কংগ্ৰেছ দলৰ পৰা মই আজি আপোনালোকক অনুৰোধ জনাইছো আমি সকলো আহিছো আপোনালোকে এই যিটো ভোট এই যিটো বিটিআৰৰ যিটো ভোট এই ভোটত আপোনালোকে মন বান্ধি লওক আৰু আমাৰ যৌথ প্ৰাৰ্থী আপোনালোকৰ ইয়াত যিজন প্ৰাৰ্থী UDF দলৰ এই UDF দলৰ প্ৰাৰ্থীজনক আপোনালোকে ভোট দি পেলাই জয়যুক্ত কৰক আৰু বিটিআৰত এজন ধৰ্মনিৰপেক্ষ এটা সন্মানীয় এটা শক্তিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে সুবিধা কৰি দিয়ক এয়াই মোৰ আপোনালোকৰ প্ৰতি আহ্বান ধন্যবাদ